দক্ষিণাচাৰী তন্ত্ৰ হৈছে তান্ত্ৰিক সাধনাৰ শুদ্ধ, সাত্ত্বিক আৰু নিৰাপদ পথ। এই পথত পঞ্চমকাৰৰ পৰিৱৰ্তে পঞ্চশুদ্ধি, পুষ্প, চন্দন, ধূপ, দীপ, নৈবেদ্য ব্যৱহাৰ হয়। যিকোনো সাধাৰণ মানুহে ঘৰতে কৰিব পাৰে। কোনো ভয় নাই, উল্টা ফল নাই। ১. দশ মহাবিদ্যা দক্ষিণাচাৰী সাধনা সৰ্বোত্তম। প্ৰতিটো মহাবিদ্যাৰ এটা এটা সৰল দক্ষিণাচাৰী উপায়। কালী: কলা তিল, নীলা ফুল, গুড়, কল। তাৰা: নীলা ফুল, দৈ, মৌ, খোৱা পাণ। ত্ৰিপুৰ সুন্দৰী: ৰঙা ফুল, মিঠাই, লাল চন্দন। ভুৱনেশ্বৰী: সোণালী ফুল, ঘিউ, মৌ। ছিন্নমস্তা: ৰঙা জবা, মৌ, লাল চন্দন। ভৈৰৱী: হালধি, মৌ, পিত বা হালধীয়া ফুল। ধূমাৱতী: ধোঁৱা ধূপ, কলা তিল, কঁঠালৰ ভৰালি। বগলামুখী: হালধীয়া ফুল, হালধীয়া মিঠাই, হালধীয়া চন্দন। মাতংগী: সেউজীয়া ফুল, মিঠাই, মৌ। কমলা: পদ্মফুল, ঘিউ, মৌ, সোণৰ গহনা। প্ৰতিদিনে এজনী দেৱীৰ সন্মুখত এই বস্তুবোৰ নিবেদন কৰি এক মালা জপ কৰিলে 100 দিনত 10 মহাবিদ্যা সিদ্ধি হয়। ২. সৰ্বজন বশীকৰণ দক্ষিণাচাৰী তিলক। ঘৰতে কৰিব পৰা উপাদান: গুৰুচনা, কেশৰ, লাল চন্দন, মৌ, গোলাপ জল, নিজৰ ডিঙিৰ মঙলসূত্ৰৰ এটা মণি, বিবাহিতৰ বাবে বা এটা সোণৰ টোকোলা। বিধি: শুক্ৰবাৰে ৰাতি স্নান কৰি লক্ষ্মী নাৰায়ণৰ ফটোৰ সন্মুখত বহি এই সকলো মিহলাই তিলক বনাব। মন্ত্ৰ 108 বাৰ জপ কৰি সিদ্ধ কৰিব। ওঁ হ্ৰিং ক্লিং শ্ৰীং সৰ্বজনং মে বশমানয় স্বাহা। পিছদিনাৰ পৰা কপালত সেই তিলক লগাই ওলালে য'ত যায় তাতে সকলোৱে সন্মান কৰে, মৰম কৰে, কথা শুনে। ৩. প্ৰেম আকৰ্ষণৰ সৰল দক্ষিণাচাৰী মন্ত্ৰ, বিশেষকৈ ছোৱালীৰ বাবে। মন্ত্ৰ: ওঁ ক্লিং, প্ৰিয় ব্যক্তিৰ নাম। আকৰ্ষয় আকৰ্ষয় মম বশং কুৰু কুৰু ক্লিং। বিধি: প্ৰতিদিনে স্নান কৰি লাল কাপোৰ পিন্ধি ৰাধা কৃষ্ণৰ ফটোৰ আগত এটা দীপ বা চাকি জ্বলাই গোলাপী মালাৰে 11 মালা, যাৰ মনত আকৰ্ষণ বা ভালপোৱা বা প্ৰেমভাৱ জগাব বিচাৰিছে তেওঁৰ কথা ভাবি জপ কৰিব। 21 বা 40 দিনৰ ভিতৰত সেই ব্যক্তিৰ মনত আপোনাৰ প্ৰতি প্ৰবল আকৰ্ষণ জাগিব। ৪. ধনপ্ৰাপ্তিৰ দক্ষিণাচাৰী কমলা সাধনা। সকলোৱে কৰিব পাৰে। প্ৰতি শুক্ৰবাৰে ঘৰত লক্ষ্মী পূজা। 10টা কমলগত্তাৰ মালাৰে এই মন্ত্ৰ 11 মালা জপ। ওঁ শ্ৰীং হ্ৰিং ক্লিং মহালক্ষ্যই নমঃ। পূজাৰ শেষত 11টা কড়ি বা 11টা টকা দান কৰিব লাগে। 11টা শুক্ৰবাৰ কৰিলে ধনৰ দুৱাৰ স্থায়ীভাৱে খোল খায়। ৫. স্বামী প্ৰেমিকক বশ কৰাৰ সৰল দক্ষিণাচাৰী উপায়। প্ৰতি পূৰ্ণিমাৰ ৰাতি চন্দ্ৰৰ পোহৰত এটা বগা কাপোৰ মেলি দিব। তাত 7টা সোণৰ মোনা বা 7টা হালধিৰ টোপোলা থ'ব। এই মন্ত্ৰ 108 বাৰ জপ কৰিব। ওঁ হ্ৰিং, তেওঁ নাম, মম প্ৰিয়তাং কুৰু স্বাহা। পিছদিনা সেই টোপোলা তেওঁৰ খোৱা বস্তুত মিহলাই দিলে চিৰ দিনৰ বাবে আপোনাৰ প্ৰতি প্ৰেম বাঢ়ি থাকিব। দক্ষিণাচাৰী তন্ত্ৰৰ বিশেষত্ব: গুৰুৰ দীক্ষা থাকিলে ভাল, নাথাকিলেও কাম কৰে। কোনো ভয় নাই, উল্টা ফল নাই। পৰিয়ালৰ লগত থাকিয়েই কৰিব পাৰি। ফল লাহে লাহে কিন্তু স্থায়ী হয়।